নহিৰাৰ ৰাজহুৱা শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজাৰ গৌৰৱোজ্জ্বল মহাৰজতজয়ন্তী বৰ্ষ। ৭৫খন ধৰ্মধ্বজা উত্তোলনেৰে আৰম্ভণি মহাৰজতজয়ন্তীৰ। দক্ষিণ কামৰূপৰ সৰ্ববৃহৎ গাঁও নহিৰাৰ ৰাজহুৱা শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজাৰ মহাৰজতজয়ন্তী বৰ্ষৰ প্ৰথমটো কাৰ্যসূচী আজি বিধায়ক ৰাজচক্ৰ বিষয়াকে ধৰি ৭৫গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৭৫খন ধৰ্মধ্বজা উত্তোলনেৰে আৰম্ভ কৰা হ'ল। আগন্তুক ১৫ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ ৫ দিনীয়া বৰ্ণাঢ্য ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰে উদযাপন কৰা হ'ব এই মহাৰজতজয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান। পলাশবাৰী বিধানসভা সমষ্টিৰ নহিৰা গাঁৱত ১৯৫১ চনৰ পৰা উদযাপন কৰি অহা এই বৃহৎ পূজাখনিয়ে এইবেলি অতিক্ৰম কৰিলে ৭৫টা বৰ্ষ। আজি সমষ্টিটোৰ বিধায়ক হিমাংশু শেখৰ বৈশ্য, ৰাজচক্ৰ বিষয়া ডক্টৰ অংকিতা শৰ্মাকে ধৰি মুঠ ৭৫গৰাকী ব্যক্তিৰ দ্বাৰা এক মাংগলিক তথা আধ্যাত্মিক পৰিৱেশত ৭৫খন ধৰ্মধ্বজা উত্তোলন কৰি আৰম্ভ কৰা হয় এই মহাৰজতজয়ন্তীৰ কাৰ্যসূচী। আজি আমি খুবেই আনন্দিত। এই পবিত্ৰ অনুষ্ঠানত আজি আমি সকলোৱে আহি উপস্থিত হৈছোঁ। জগদ্ধাত্ৰী পূজাৰ লগত মোৰ বহুত পুৰণি সম্পৰ্ক, বহুত স্মৃতি জড়িত হৈ আছে। মাৰ আশীৰ্বাদত আমি আজি ৭৫ বছৰ অতিক্ৰম কৰিলোঁ। মই ভাবোঁ যে এইবাৰ এই ৭৫ বছৰীয়া অনুষ্ঠান আমি সকলোৰে সহযোগিতাত খুব সুন্দৰভাৱে আমি পালন কৰিম। মোৰো যি বিধায়ক হিচাপে যি দায়িত্ব, যি ভূমিকা পালন কৰিব লাগে মন্দিৰৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত হওক, পূজাখন পৰিচালনাৰ ক্ষেত্ৰত হওক, মই সম্পূৰ্ণভাৱে ৰাইজক ইতিমধ্যে প্ৰতিশ্ৰুতি দিছোঁ। সম্পূৰ্ণভাৱে মই ৰাইজলৈ সহযোগ কৰিম আৰু অঞ্চলটোৰ স্বাৰ্থত আৰু মন্দিৰটোৰ স্বাৰ্থত আগন্তুক দিনবিলাকত আমি আৰু উন্নয়নমূলক কাম মাৰ আশীৰ্বাদত কৰি যাম। আটাইলৈকে আমি ধৰ্মীয় অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি অতি গৌৰৱৰ দিন। নহিৰা শ্ৰী শ্ৰী ৰাজহুৱা জগদ্ধাত্ৰী পূজাখনে ৫১ চনত আৰম্ভ হৈ আজি ৭৫ বছৰ অতিক্ৰম কৰি ৭৬ বছৰ ভৰি দিছেহি। এইবেলি নহিৰাবাসী ৰাইজৰ পৃষ্ঠপোষকতাত আৰু নহিৰা ৰাইজৰ উদ্যোগত আমি মহাৰজতজয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰাৰ মানস কৰিছোঁ আৰু সেই উদ্দেশ্যে আজি ৭৫ বছৰত ভৰি দিয়াৰ বাবে ৭৫খন ধৰ্মধ্বজা উত্তোলন বিশিষ্ট ব্যক্তি কিছুমানক মাতি আনি আমি ধৰ্মধ্বজা উত্তোলনৰ নিজৰ কাৰ্যসূচী এটা কৰিবলৈ প্ৰয়াস কৰিছিলোঁ আৰু ইতিমধ্যে কাৰ্যসূচী সমাপ্ত হৈ গ'ল। আৰু আপোনালোকক এইটোৱে জনাওঁ যে ১৯৫১ চনত স্থাপন হোৱা এই পূজাখন ১৯৫০ চনত নহিৰা গাঁৱত ডাঙৰ মহামাৰী এটা হৈছিল। এই মহামাৰীৰ ফলত নহিৰা গাঁৱত পূজা অৰ্চনা কৰিব লাগে বুলি মুনিসকলে বোলে কৈছিল তেতিয়াৰ সময়ত। আৰু কি পূজা পাতিম, কেনেকৈ পাতিম চিন্তা চৰ্চা কৰি এই গোপীনাথ খেলপথাৰ বাকৰিত তেতিয়াৰ মনীষীসকলে, মনুষ্য ব্যক্তিসকলে স্বৰ্গীয় কামেশ্বৰ শৰ্মা, স্বৰ্গীয় গমেশ্বৰ ডেকা, দেৱেন ভাগৱতী, পদ্ম ভাগৱতী, ভোলা কলিতাৰ নিচিনা ব্যক্তিসকলে আগ ধৰি এই পূজাখন স্থাপন কৰিছিল। আৰু এই পূজাখনত সম্প্ৰীতি আজি বহু বছৰ ধৰি ৰাইজগৈৰৰ উদ্যোগত পূজাখন পৰিচালনা হৈ আছে ২০০৫ চনৰ পৰা। গতিকে আগতে পূজা কমিটি গঠন হৈছিল ২০০৫ চনৰ। হীৰক জয়ন্তীত আপোনালোকে কি কাৰ্যসূচী ৰাখিছে বছৰ? এইবাৰো আমি হীৰক জয়ন্তীত ৫ দিনীয়া কাৰ্যসূচীৰে পালন কৰিম। পূজাৰ এটা নীতি নিৰ্দেশনা আছে, বৈদিক ৰীতিমতে 5 দিনে হ'ব লাগে পূজা। ষষ্ঠী বিহিত পূজাৰ পৰা দশমী বিহিত পূজালৈকে আমি পূজাখন মহাৰজতজয়ন্তী বৰ্ষ হিচাপে পালন কৰিম। কিন্তু ষষ্ঠীৰ দিনা আমি ৰাতিপুৱা এটি সাংস্কৃতিক শোভাযাত্ৰাৰ আমি আৰম্ভণি কৰিম আৰু সেই সাংস্কৃতিক শোভাযাত্ৰাৰ দ্বাৰাই আমি শেষত আমাৰ প্ৰতিমা বিসৰ্জন দি আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে আলোচনা চক্ৰ, ধৰ্মীয় আলোচনা চক্ৰ আৰু বিভিন্ন ধৰণৰ অনুষ্ঠানেৰে আমি আজি এইবাৰ জগদ্ধাত্ৰী পূজা পালন কৰা আমি কৰিছোঁ। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।